জোক খাইছে নেকি কিবা একদম তামাং হেৰি লাগিছে অ' মা জোক কিহৰ জোক তই তামাম জোক পাল বেয়া জোক খাইছিল ডাল তামাম জোক এই নানো আৰু এতে জোক তামান মম না এডাল জোক খাইছিলে মোক অলপ কিট কিট কৰি আছে চোন লিটাই দিব লগা চোন দিলে অলপ চাদাটো নাই এতিয়া চোনো লিটাই দিব লাগিব ক'ত খাইছিল ক'ত হা এইটা এটা 10 টাকা তুই চকলেট খাবি চকলেট পাবি খাবো দে অলপ পিছত খাবি দে মজা পাইছি না নমস্কাৰ গাইজ কি খবৰ নিশ্চয় ভাল আজি বিশেষ এটা ঠাইৰ পৰা আৰম্ভ কৰিলোঁ ভিডিঅ'টো আমাৰ বোলে এইখন পথাৰ এতিয়ালৈকে মই চিনি নাপাওঁ এইখন দহা এইখিনি সেইটো পথাৰটো আৰু খৰি ফেলে এইফালে বিধান হৈ আছে আৰু মোৰ গাড়ীখনত আনিলোঁ এইবিলাক বিধান এইবিলাক এইটা মোৰ তিৰিটো কেইটামান সৰু সৰু পোৱালি চা দাঁতকেইটা চা এইটা মোৰ চিনাই চকু দেখা পাই ইয়াত চকুটা মই লম্বাই মিনিটে আহিছিলোঁ আৰু এইফালে লম্বাইখন লৈ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ ডিগিত পোৱালিকেইটাকো ভাবা চলক ভাবা হা আছা না পিছা আৰু তই পাৰছ নাই কি খবৰ ল'ব তহঁতক আজি চকলেট খুৱালে হ'ব না সঁচা না পিছা এই গাড়ীৰ একদম গোটাই খালী কৰি দিব লাগিব পাৰিবি নাই অঁ চকলেট খুৱাম আৰু তকো খুৱাম দে লৈ লাহে লাহে তাক তার লোয়ার মোশন খাতরা লাহে লাহে খালী হ'ল আৰু এই তাৰ পৰা একদম এই আগলৈকে লৈ মাৰিব এতিয়া চিফ্ট কৰিব লাগিব মানে তাৰ পৰাতো ডাইৰেক্ট নাযায় না সেইকাৰণে অলপ হেৰি কৰি আছোঁ আৰু ইয়াতে কিহৰ বিধান আছে আৰু কিবা আইজং থকা বুলি কৈছিলোঁ না এইটো কি নহ'লে কিহৰ বিধান বৰা এইখিনি বোলে বৰা এনেকৈ টানি নি আছোঁ ৰে গাইছ তামান বাপৰ বেয়া কষ্ট দেখোন এই তাৰ পৰা টানি লৈ আনিছোঁ এইপিনে আকৌ নি আছোঁ কষ্ট হয় তামান উপায় নাই আৰু কি কৰিবি তোৰ পাই ল'ব হেনে নাই হয় বুলি ক অঁ জোক খাইছে নেকি কিবা একদম তামাং হেৰি লাগিছে অ' মা জোক কিহৰ জোক তই তামাম জোক পাল বেয়া জোক খাইছিল ডাল তামাম জোক এই নানো আৰু এতে জোক তামান মম না এডাল জোক খাইছিলে মোক খাইছে এডাল লৈ যা তহঁতে লৈ যা নাই মোৰ দ্বাৰা নহ'ব নৰা মোৰ দ্বাৰা নহ'ব অ' যি ডাঙৰ জোক আছিল ৰাঙা কৰিল গাইছ দি নহ'ব মোৰ দ্বাৰাই তোক খাইছে নে নাই জোক তহঁতক চিন পাই কিজানি এইখিনি ঘৰুৱা বছৰ যি আছে এইখিনিত নিতোৱা তাতে জোক খাইছিল গাই অলপ দিছোন দিছোন অলপ চোন নিতে লওঁ কিট কৰি আছে ক'ত
অলপ কিট কিট কৰি আছে চূণ লিটাই দিব গাইছ চূণ দিলে অলপ চাদাটো নাই এতিয়া চূণ লিটাই দিব লাগিব অলপমান চূণ লিটাই দিওঁ অলপমান চূণ লিটাই দিলোঁ চা ওলাইছোন ভাল হ'ব না এইবাৰ থুৰছি অলপ আৰু একবাৰ মোক জুকি ধৰিছিল জুকি খাইছিলে এইটো মামাহঁতৰ জাৰ্চি গৰু আছিল জাৰ্চি গৰু থাকোঁতে পিছত আৰু এনেকৈ বিমলৰ লগত মোৰ লগটোৰ লগত হেৰি গৈছিলোঁ মানে পথাৰত এই এনেকুৱা হেৰিত দল খাৱাত পাইছিলোঁ তাতে ধৰিছে জোকটামান লবেন মিদিলেও সোমাই যায় গৰমত পকা এটা ৰ'দত এই পোৱালিকেইটা কাম কৰি আছে এইটো এটা আৰু এইফালে হাল বাই আছে কি কৰিবি আৰু কৰিব লাগিব পইচাৰ কাৰণে চবেই কৰিব লাগে কাম কেনেকুৱাত খাইছিল ইটাত এই ইটাতে বোলে জোক খাইছে এটা কিমান নম্বৰত খাইছিল কেতিয়া হা কিমানমান দিন হ'ল কা দিপিৰা তহঁতে ৰ'দে বাতাহে ঘূৰি ফুৰা খাবই ক'ত খাইছিল ক'ত হা ইটাত আমার বুড়িটা মানে একদম মেখেলা চেখেলা একদম গুচাই একদম পুরা একদম পথাৰত বন চোনবিলাক গুচাই আছে নেকি আৰু আমাৰ আদি লৈ যাই আছে দিছে না দিছে বা খৰা গাড়ী খৰা গাড়ী কৈ পালো মজা মজা গাঁৱৰ মাজে মাজে এনেকুৱাকৈ গ'লে কি ধুনীয়া লাগে চাই বম চেক্সি যাবলা না যাবলা হা কেনেকুৱা মাজা আনছা কিয় খাম নহ'লে গিলাচ গিলাচ যদি নাই 10 টাকা চকলেট খাবি যা এটা 10 টাকা তুই চকলেট খাবি চকলেট পাবি অলপ পিছত খাবি দে এটা ঠাণ্ডাটো খাই ল সেয়া ঠাণ্ডা বেলেগ দিছে ন গিলাচ দে খাতা লাগে দে গিলাচ দা মজা লাগছে না সালাম মিশা সালাম মিশা ভাল লাগছে না খাই কিনে মজা কিনি মোটামুটি গাইছ ইয়াৰ পৰা মানে ইয়াৰ পৰা এই তাত লৈ গ'ল বিধানবিলাক মোটামুটি আমাৰ হ'লে কাম আৰু ইপানে গাড়ী মোৰ গাড়ীখনৰ পৰা খালী হৈ গ'ল এইটো গাইছ নৰ্মেলি এনে ভিডিঅ' আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ আজিলে বাই বাই মোৰ নিচিনা ব্লগাৰ হ'ব পাৰিবি না সঁচা না মিছা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই কি চুৰ কৰি আছা শিকাই আছো তহঁতক ব্লগ বনাবা বুজিলাচোন দে দুইজনে একেলগে চোন কিবা এটা কথা ক একেলগে কচোন দে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ